আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগত চিয়ন নিউট্ৰি ইণ্ডিয়া পাৰ্চনেল কেয়াৰ প্ৰডাক্ট মানে বিউটি প্ৰডাক্ট যিখিনি আছে ইয়াৰ বিষয়ে আপোনালোকৰ আগত জনাব ওলাইছোঁ। যিখিনি প্ৰডাক্ট আপোনাৰ পাৰাবিন ফ্ৰী হয় আৰু ইয়াৰ লগতে চিভকথ্ৰন নামৰ এটা মলিকুল দিয়া হৈছে 100% নেচাৰেল আৰু ন' ছাইড এফেক্ট। আৰু এই চিভকথ্ৰণৰ বিষয়ে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি ক'লে এই ভিডিঅ'টোতে আপোনালোকে গম পাব। তো ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। চিয়ন নিউট্ৰি ইণ্ডিয়াৰ ফাৰ্ষ্ট বিউটি কেয়াৰ প্ৰডাক্ট হৈছে ফেচ ৱাছ, য'ত আপোনাৰ চিভকথ্ৰন আৰু অমিতা দি পেলাই বনোৱা হৈছে। যিহেতু আমি মাৰ্কেটত বহুত ধৰণৰ ফেচ ৱাছ আমি ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ লগতে আমাৰ চিয়ন নিউট্ৰি ইণ্ডিয়াৰ যিটো ফেচ ৱাছ আছে তাতে আপোনাৰ পাৰা যিটো ধাতু আছে তাক ব্যৱহাৰ কৰা হোৱা নাই, টোটেলি পাৰাবিন ফ্ৰী হয় আৰু আমাৰ স্কিনৰ কাৰণে বহুত উপযোগী হয়। কোম্পানীৰ ছেকেণ্ড প্ৰডাক্টটো হৈছে আপোনাৰ মইশ্চাৰাইজিং ফেয়াৰনেছ ক্ৰীম, যিটো আমি মুখত সনা হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ইয়াতো আপোনাৰ চিভকথ্ৰন মলিকুলটো দিয়া হৈছে। এই চিভকথ্ৰন যিটো মলিকুল আছে এইটো স্কিনৰ কাৰণে বহুত উপকাৰী হয় আৰু এইটো আপোনাৰ বৰফৰ জেগাত ইয়াৰ উৎপাদন হয়। আৰু এই যিটো মলিকুল আছে ইয়াত আপোনাৰ স্কিনৰ যিখিনি লাগতিয়াল ভিটামিনছ ইয়াত আপোনাৰ পোৱা যায়। কোম্পানীৰ থাৰ্ড প্ৰডাক্টটো হৈছে আপোনাৰ ছানস্ক্ৰীন SPF 45, ছান প্ৰটেকশ্যন ফৰ্মুলা 45 ডিগ্ৰীলৈকে দিয়া হৈছে। মাৰ্কেটৰ পৰা আপোনাৰ 30লৈকে যদি কিনা হয় তো 200-250 টকাৰ প্ৰায় খৰচ হয়। তো চিয়ন নিউট্ৰি ইণ্ডিয়াৰ 45 ডিগ্ৰীলৈকে আপুনি পাইছে জাষ্ট 270 ৰুপিজ উইথ চিভকথ্ৰন, লগতে আপোনাৰ পাৰাবিন ফ্ৰী হয়। কোম্পানীৰ ফ'ৰ্থ প্ৰডাক্টটো হৈছে চিবু এল'য় জেল। ইয়াত আপোনাৰ চিভকথ্ৰন আৰু এল'ভেৰা দিয়া হৈছে, পাৰাবিন ফ্ৰী হয়, 100% নেচাৰেল। আৰু এই প্ৰডাক্টটো আপোনাৰ নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু দাড়ি কটাৰ পাছতো ইয়াক আপুনি ব্যৱহাৰ কৰিব পাৰে। এইটো এটা জেল হয় আৰু ইয়াৰ লগতে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি চিভকথ্ৰণৰ বিষয়ে গম পালে। তো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিভকথ্ৰণৰ বিষয়ে কি কৈছে, তো আহক আমি ইয়াৰ বিষয়ে অলপ জানি লওঁ। वैल्यू एडिशन किया जा सकता है, ये भी निरंतर आपके थॉट प्रोसेस में होना चाहिए। जैसे मैं आपको सी बकथॉर्न का उदाहरण देता हूं। आप सभी सी बकथॉर्न के बारे में जानते होंगे। लद्दाख क्षेत्र में पाए जाने वाला यह प्लांट -40 से +40 डिग्री सेंटीग्रेड में कठोरतम तापमान को सहन करने की ताकत रखता है। चाहे जितना सूखा हो, यह अपने आप फलता फूलता है। इसके औषधीय गुणों का जिक्र 8वीं सदी में लिखे गए तिब्बती साहित्य में भी मिलता है। देश और विदेश के कई आधुनिक रिसर्च संस्थानों ने इस सी बकथॉर्न को बहुत ही मूल्यवान माना है। ब्लड प्रेशर की समस्या हो, बुखार हो, ट्यूमर हो, स्टोन हो, अल्सर हो या फिर सर्दी खांसी हो, सी बकथॉर्न से बनी अनेक तरह की दवाइयां इनमें लाभ देती है। एक स्टडी के मुताबिक दुनिया में उपलब्ध सी बकथॉर्न में पूरी मानव जाति की विटामिन सी की जरूरत अकेले ही पूरी करने की क्षमता है। इस एग्रीकल्चर प्रोडक्ट के वैल्यू एडिशन ने तस्वीर बदल दी है। सी बकथॉर्न का इस्तेमाल अब हर्बल टी में, जैम, प्रोटेक्टिव ऑयल, प्रोटेक्टिव क्रीम और हेल्थ ड्रिंक में भी बहुत बड़ी मात्रा में हो रहा है। बहुत ऊंचे पहाड़ों पर तैनात सुरक्षा बल के जवानों के लिए ये बहुत। আপোনালোকে চিভকথ্ৰণৰ বিষয়ে গম পালে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰক আৰু এই ভিডিঅ'টো যদি কাৰোবাৰ উপকাৰ কৰিব পাৰে তেন্তে শ্বেয়াৰ কৰক। আৰু যদি আপোনালোকে প্ৰথম এই চেনেলত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, JMS নেটৱৰ্ক।